নমস্কাৰ টাইমিনৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। ভাৰত আৰু পাকিস্তানৰ মাজত যি উত্তেজনা সেই উত্তেজনা এতিয়া বৃদ্ধি পাইছে আৰু প্ৰতিটো মুহূৰ্ততে দুয়োখন দেশৰ মাজত যুদ্ধ হ'ব নেকি তাৰ প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো ভাৰত আৰু পাকিস্তান দুইখনে হৈছে পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ। যদিহে সঁচাকৈ ভাৰত পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হয়, এই যুদ্ধত কোন জয়ী হ'ব? আমি আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিছো। পাৰমাণৱিক বোমাৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ কিছু আগবাঢ়ি আছে। পাকিস্তানৰ সৈতে বৰ্তমান সময়ত 120ৰ পৰা 130টাকৈ পাৰমাণৱিক বোমা আছে, কিন্তু ভাৰতৰ লগত এই সংখ্যা 110ৰ পৰা 120ৰ ভিতৰতহে আছে। আৰু ইয়াক লৈ এতিয়া উৎফুল্লিত হৈ আছে পাকিস্তানবাসী। কিন্তু পাকিস্তান উৎফুল্লিত হোৱাৰ কাৰণ নাই। কেৱল পাৰমাণৱিক বোমাৰ সংখ্যা বেছি থাকিলেই পাকিস্তানে ভাৰতক শেষ কৰিব নোৱাৰে। ভাৰতৰ হাততো অত্যাধুনিক বহু অস্ত্ৰ শস্ত্ৰৰ লগতে পাৰমাণৱিক বহু সা সৰঞ্জাম আছে। তাৰ তথ্য এই মুহূৰ্তত দিছো। পাকিস্তানৰ লগত কম দূৰত্বৰ বহু মিছাইল আছে, যিবিলাক মিছাইলৰ 50ৰ পৰা 900 কিলোমিটাৰ পৰ্যন্ত এই পাৰমাণৱিক মিছাইলসমূহে ভাৰতত আক্ৰমণ কৰিব পাৰিব। ইয়াৰ ভিতৰত শ্বাহিন মিছাইলৰ কথা আপোনালোকে ক'ব পাৰে। তাৰ লগতে আন কেইবাটাও মিছাইল পাকিস্তানৰ সৈতে আছে। কিন্তু পাকিস্তানৰ মিছাইলসমূহক প্ৰত্যুত্তৰ দিবলৈ ভাৰতৰ লগত আছে পৃথ্বী মিছাইল। এই পৃথ্বী মিছাইলৰ জৰিয়তে অতি ক্ষিপ্ৰতাৰে পাকিস্তানৰ যিকোনো প্ৰান্ততেই ভাৰতে আক্ৰমণ কৰিব পাৰে। এইবাৰ আমি আপোনালোকক পাকিস্তানৰ তথ্য দিছো। পাকিস্তানৰ মিছাইল যি মধ্য দূৰত্বৰ পাৰমাণৱিক মিছাইল আছে, তাৰ ভিতৰত গৌৰী 1 গৌৰী 2 অন্যতম। তাৰ লগতে শ্বাহিন মিছাইলো পাকিস্তানৰ লগত আছে। ইয়াৰ জৰিয়তে ভাৰতৰ প্ৰায় 2750 কিলোমিটাৰলৈ পাকিস্তানৰ পৰা লক্ষ্য কৰিব পাৰে। কিন্তু ভাৰত শংকিত হোৱাৰ কাৰণ নাই। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ লগতো বিশেষ মিছাইল আছে। পাকিস্তানৰ ইয়াৰ উত্তৰ দিবলৈ ভাৰতৰ লগত আছে অগ্নি মিছাইল। অগ্নি মিছাইলৰ জৰিয়তে ভাৰতে 9000 কিলোমিটাৰ পৰ্যন্ত আক্ৰমণ কৰিব পাৰে। ভাৰতৰ লগত অগ্নি 1ৰ পৰা অগ্নি 5লৈকে মিছাইলসমূহ আছে, আৰু এই মিছাইলৰ জৰিয়তে পাৰমাণৱিক বোমা অতি অনায়াসে পাকিস্তানত ভাৰতে পেলাব পাৰে। পাকিস্তানৰ লগত আন এটা মিছাইল হৈছে বাবৰ 1 আৰু বাবৰ 2। ইয়াৰ জৰিয়তে পাকিস্তানে বিভিন্ন প্ৰান্তত আক্ৰমণৰ ঘটনা সংঘটিত কৰিব পাৰে। ইয়াৰ জৰিয়তে পাকিস্তানে লক্ষ্য কৰিব পাৰে দিল্লী, তাৰ লগতে জয়পুৰ, কলকাতা, পুনে, মুম্বাই পৰ্যন্ত পাকিস্তানে এনেকুৱা ভাৰতৰ বহু চহৰক লক্ষ্য কৰি ল'ব পাৰে। কিন্তু ভাৰতবাসী চিন্তিত হোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ হাতত ইয়াৰ প্ৰত্যুত্তৰ আছে। ভাৰতৰ লগত আছে ভাৰতৰ ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মোছ, যি হৈছে ছুপাৰছনিক ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল। বিশ্বৰ মাত্ৰ 4খন ৰাষ্ট্ৰৰ লগত এই মিছাইল আছে, আৰু ভাৰত হৈছে 5খন ৰাষ্ট্ৰ যাৰ লগত ব্ৰহ্মোছ আছে। আৰু ব্ৰহ্মোছৰ জৰিয়তে যিকোনো মুহূৰ্ততে পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা ভাৰতে নাইকিয়া কৰি দিব পাৰে। আমি আপোনালোকক পাকিস্তানৰ তথ্য দিছো যে পাকিস্তানে ভাৰতৰ কোন কোন চহৰক লক্ষ্য কৰি ল'ব পাৰে। কিন্তু যদিহে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে, পাকিস্তান সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। পাকিস্তানৰ এটা প্ৰান্ত এনেকুৱা নাই য'ত ভাৰতৰ পাৰমাণৱিক বোমা সম্পন্ন মিছাইলে আক্ৰমণ কৰিব নোৱাৰে, কিয়নো ভাৰত এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে। কিন্তু আটাইতকৈ ডাঙৰ মহা অস্ত্ৰ ভাৰতৰ লগত আছে, সেয়া হৈছে মিছাইল ডিফেন্স ছিষ্টেম। যি ডিফেন্স ছিষ্টেম পাকিস্তানৰ লগতো নাই, চীনৰ লগতো নাই। যিসমূহ মিছাইল যদি পাৰমাণৱিক শক্তিসম্পন্ন মিছাইলসমূহ ভাৰতলৈ আহে, এই এণ্টি যি ডিফেন্স মিছাইল ছিষ্টেম আছে, ইয়াৰ জৰিয়তে অতি সহজতে এই মিছাইলসমূহৰ গতি সলনি কৰিব পাৰে ভাৰতে, নাইবা আকাশ মাৰ্গতে ইয়াক ধ্বংস কৰিব পাৰে। কিন্তু এনেকুৱা কোনো ডিফেন্স ছিষ্টেম পাকিস্তানৰ ওচৰত নাই। গতিকে যদি ভাৰতে আক্ৰমণ কৰে, ভাৰতে প্ৰত্যুত্তৰ দিয়ে, পাকিস্তান নিঃশেষ হৈ যোৱাটো প্ৰায় সম্পূৰ্ণ সত্য। সেয়া আমি আপোনালোকক ভাৰত আৰু পাকিস্তানৰ কিছু তথ্য দিবলৈ চেষ্টা কৰিছো। পাৰমাণৱিক বোমা বৰ্তমান সময়ত বিশ্বৰ কোনো ৰাষ্ট্ৰই নিবিচাৰে, কিন্তু যদিহে পাকিস্তানে ইয়াক ব্যৱহাৰ কৰে, ভাৰতেও ব্যৱহাৰ কৰিব, আৰু পাকিস্তান নামৰ দেশখন বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব। আৰু এই কথা বুজি পাইছে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান পাৰভেজ মুছাৰফে। আৰু সেইবাবে মুছাৰফে কৈছে যে পাকিস্তানে যদি এটা পাৰমাণৱিক বোমাৰে ভাৰতক আক্ৰমণ কৰে, ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে 20টাকৈ পাৰমাণৱিক বোমাৰে দিব। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। এইগৰাকী হৈছে পাৰভেজ মুছাৰফ। এটা সময়ত পাৰভেজ মুছাৰফৰ নেতৃত্বত কাৰ্গিলৰ যুদ্ধ হৈছিল, আৰু মুখ থেকেচা খাইছিল পাকিস্তানে।
আৰু সেইবাবেই ভাৰত পাকিস্তানৰ সম্পৰ্কক লৈ পাৰভেজ মুশ্বাৰফে দিছে ডাঙৰ মন্তব্য। পাৰভেজ মুশ্বাৰফে পাকিস্তানক কৈছে যে পাৰমাণৱিক যুদ্ধ কৰাটো পাকিস্তানৰ বাবে সম্ভৱ নহয়, কিয়নো ভাৰতক ধ্বংস কৰিবলৈ পাকিস্তানে একেলগে 50টাকৈ পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰিব লাগিব, কিন্তু পাকিস্তানক ধ্বংস কৰিবলৈ ভাৰতক মাত্ৰ লাগে 20টা পাৰমাণৱিক বোমা। তাৰ লগতে মুশ্বাৰফে কৈছে যদিহে এটা পাৰমাণৱিক বোমাৰে পাকিস্তানে আক্ৰমণ কৰে, ভাৰতে নিক্ষেপ কৰিব 20টাকৈ পাৰমাণৱিক বোমা। আৰু এইদৰে এতিয়া পাকিস্তানে বুজি উঠিছে যে ভাৰতক জোকাই লৈ লাভ নাই। পাকিস্তানৰ লগত থকা বোমাৰ সংখ্যা অধিক হ'লেও এই বোমাসমূহ ব্যৱহাৰ কৰিবই নাপাব পাকিস্তান। ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ লগে লগে নাইকিয়া হৈ পৰিব পাকিস্তান। পাৰভেজ মুশ্বাৰফৰ এই পৰামৰ্শ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁলোকৰ সেনাবাহিনীৰ প্ৰধানে কিদৰে গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়। কিন্তু ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ সম্ভাৱনা চলি থকাৰ মাজতেই এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানৰ এই মন্তব্যই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ব্যুৰ' ৰিপৰ্ট, টাইম 8।